হাই বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু বৰ্তমান মোৰো ভালেই বাৰু। তো আজি মই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ, কাৰণ আজি বিশ্বকৰ্মা পূজা। পোনপ্ৰথমে আপোনালোকক সকলোলৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা, মোৰ ফালৰ পৰা হেপ্পী বিশ্বকৰ্মা পূজা। আৰু প্ৰত্যেক বিশ্বকৰ্মা পূজাতে ঘৰত শৰাই এখন দিওঁৱেই, কাৰণ আমাৰ ঘৰত দুখনকৈ টমটম আছে, লগতে গাড়ীও আছে। তো মানুহজনে টমটম চলাই, আপোনালোকে টমটম ক'লে চিনি পাব নাই নাজানো, কিছুমানে চিনি পাব, ই ৰিক্সা বুলিও কয়, আপোনালোকক দেখুৱাম বাৰু। তো মানুহজনটো ৰাতিপুৱাই 6টামানতে গুচি গ'ল আজি, কাৰণ তাত যেনেকৈ বাছ ষ্টেণ্ড থাকে ন, বাছ ষ্টপ থাকে, তেনেকৈ ই ৰিক্সাৰো ষ্টেণ্ড আছে। তো ৰাতিপুৱা 6টা বজাতে তেওঁ গুচি গ'ল। ৰাতিপুৱাই দেখুৱাবলৈ নহ'লে, আৰু টমটমখনো সজোৱা হোৱা নাই। তো এখন টমটম ঘৰতে আছে, ভাইটিয়ে সজাই আছে। ভাবিলোঁ আপোনালোকৰ আগতো দেখুৱাওঁ টমটমখন কেনেকৈ সজাই আছে। তো শৰাই এখনটো দিমেই ঘৰত, শৰাইটো দি মেলি লৈ আকৌ মই ই ৰিক্সা ষ্টেণ্ডলৈ যাম। আপোনালোকক তাৰ পৰাও ভিডিঅ'টো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই আজি ভাল পাব। তো বেছি কথা নকওঁ আজি, নহয় জানো। তো এতিয়া আপোনালোকক টমটমখন দেখুৱাই লওঁ কেনেকৈ সজাইছে। আপোনালোকে চিনি নাপাবও পাৰে টমটম, কিছুমান জেগাত টমটম ক'লে চিনি নাপায়, নহয় জানো, ই ৰিক্সা বুলিও কয়। তো বেছি কথা নকওঁ আৰু, তো ব'লক টমটমখন কেনেকৈ সজাইছে দেখুৱাই আহোঁগৈ। কি ক'বা আজি কি পূজা? হিমন্ত বিশ্বকৰ্মা পূজা। গম পালে আপোনালোকে, তাই কি কৈছে? তাই বিশ্বকৰ্মা পূজাটো কৈছে হিমন্ত বিশ্বকৰ্মা পূজা। ভালে কৈছে, বেয়া কোৱা নাই বাৰু, ভাল মানুহৰে নাম লৈছে, নহয় জানো। তো হিমন্ত বিশ্বকৰ্মা পূজা তাই চাবলৈ যাব হেনো, তাইকতো লৈ যামেই ন। তো আপোনালোক কৈ দিয়া, আপোনালোকক সকলোকে আপোনালোকে ভাল পাব দেই। অঁ ভাল পাব ন, ভাল পাব দেই। অঁ কোৱা বাই বাই। বাই 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 বাই। কোৱা, পূজা চাবলৈ যাম বুলি কোৱা। আমি যাবলৈ চাম। আমি কি পূজা চাবলৈ যাম? হিমন্ত বিশ্বকৰ্মা। অঁ, হিমন্ত বিশ্বকৰ্মা পূজা চাবলৈ যাম। তো শুনিলে নহয় গাইজ, হিমন্ত বিশ্বকৰ্মা পূজা চাবলৈ যাব। তো ব'লক টমটমখন কেনেকৈ সজাইছে চাই লওঁ, নহয় জানো। টমটমখন ইমান হাই ফাইকৈ সজোৱা নাই বাৰু, চিম্পুলকৈ ৰাখিছে। থৈ পেলাই ইয়াৰ পিছফালে দেখিছে স্কুটিখনৰ গৈ মেলি ধুনীয়াকৈ ঢাকি মেলি থৈছে। তো আপোনালোকে বেয়া নাপাওঁ, হৈছে এই টমটম দেখুওৱা কথা নাই। আচল কথা কি, যিখন পৰা ইনকাম কৰি খাই আছোঁ ন, সেইখনকে আপোনালোকক দেখুৱালোঁ আৰু। তো এইটো দেউতাৰ গাড়ী, দেউতাই সজোৱাই নাই, ধুইহে থৈছে, সজাব পিছত। তো এতিয়া মই চাদৰ মেখেলা পিন্ধি ৰেডি হ'লোঁ, কিন্তু এইটো সময়তে এনেকুৱা বৰষুণ দিলে একো শুনি নাপায় মানে, সেইকাৰণে মই ভইচ অভাৰে কৰি দিলোঁ। তো এতিয়া পূজা কৰোঁগৈ। বতৰটো মুকলিয়ে হৈ আছে, কিন্তু দেখিছে নাই, বৰষুণ পূৰা দি দিলে। তো এইফালেহে মই প্ৰসাদখিনি যোগাৰ কৰি ল'লোঁ, এয়া চব ওচৰতে লৈ লৈছোঁ। এতিয়া পূজা কৰিবলৈ বহিম আৰু। তো মোৰ এইখনত সৰু সুৰাকৈ থপনা এটা আছে, তাতে তলতে কলপাত পাৰি লৈ পেলাই মই ইয়াতে পূজাটো কৰিম। আপোনালোকে চাই থাকিব। তো ইয়াত মোৰ পূজা কৰি হৈ গ'ল। ছোৱালী দুজনীকো সেৱাখন ল'বলৈ ক'লোঁ, তো এহেঁত দুজনীও সেৱাখন কৰিলে। মোৰ পূজা কৰি হৈয়ে গ'ল বাৰু।
পূজা কৰি হৈ গ'ল দেখিছেনে, পূৰা ঘামি গৈছোঁগৈ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ, চাওক মই কেনেকৈ কৰিছোঁ। তো আমি এতিয়া ওলালোঁ পূজা চাবলৈ। তো ব'লক আপোনালোকেও চাই থাকিব, বেছি কথা নকওঁ বাৰু। অঁ, এই ধুনু ওলালে। বাবু দেখালে তো ব'লক যাওঁ। তো এয়া পূজা জেগাত পাই গ'লোহি। বহি আছোঁ এতিয়া, যিহেতু কথা ক'বলৈ অকণ লাজ লাগে নহয় জানো, নতুন হয় কাৰণে ইউটিউবত। তো এনেকৈ আৰু ভইচ অভাৰে কৰি দিছোঁ আপোনালোকক, বেয়া চেয়া নাপাব আৰু। তো ইয়াত এয়া এইবিলাক প্ৰসাদ ৰেডি কৰি আছে, এইফালে খিচিৰি এয়া উলিয়াই আছে। ছোৱালীও সেৱা কৰিলে আৰু লগতে ময়ো কৰিলোঁ। Yeah, I am Ranjit Upaidai from Vishwanath Nagar Riksha Khanda. How are you? I am Punakanta Bora. Riksha ma aise dekho. Hey, our hero aile hai kya? South hero aise hai. I am Dildar Hussain, Riksha Khanda executive member. তো ইয়াত মই প্ৰসাদ আৰু খিচিৰি খাই থাকোঁতে মানুহজনক ক'লোঁ অকণমান ভিডিঅ'টো কৰি দিয়া বুলি। তাৰপিছত তেওঁ কৰোঁতে মানে লগৰখিনি আৰু চিনাকি দিছে নিজকে, জমনি এটাও কৰিছে। তো এই চাওক, মই ইয়াত বেছি সময় নকৰোঁগৈ, মই গুচি আহিলোঁগৈ বাৰু। তো পূজা চাই মেলি আহিলোঁ আৰু এয়া আহি আছোঁ, এতিয়া ঘৰ পালোহি আৰু। ভাগৰো লাগিছে আজি ৰাতিপুৱাই উঠা, এইফালে ঘৰৰ পূজা চূজা কৰি মেলি ইটো সিটো কৰোঁতে মেলোঁতে। তো ভাবিলোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এতিয়া ভিডিঅ'টো ইয়াতে সামৰো নহয় জানো, যিহেতু আপোনালোকে গম পাইছে নতুন কাৰণে অকণমান লাজ লাগে আৰু বাহিৰত কথা ক'বলৈ। এতিয়া আপোনালোকক অকণমান দেখুৱালোঁ। ক'ত? আমাৰ ইয়াত ইমান বান্দৰ নহয়। ছোৱালী দুজনী চাই লওকচোন, এই দুজনী খোজকাঢ়ি গৈ আছোঁ আৰু আমি। ধুনুৱে কি পূজা চাই আহিলে? হা? অঁ, হিমন্ত পূজা। তো আজিলৈ বাই বাই দিদে। বাই 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 বাই